Hi guys, welcome back to my channel. Tenla hok eko odorkai kotha pati time waste nokori ami video to arambho koru. Fact number 1. YouTuber CEO Susan Wojcickiয়ে 1998 চনত নিজৰ গেৰেজ এটা এই দুজন লৰাক ভাড়াত দিছিল যাতে তেওঁলোকে নিজৰ কাম এটা ষ্টাৰ্ট কৰিব পাৰে। এই দুজন লৰাৰ নাম আছিল লেৰী পেজ আৰু সাৰ্জে ব্ৰিন। আৰু বৰ্তমান এই দুজন লৰা কোন হয় গম পায়নে? বৰ্তমান এই দুজন লৰা হ'ল গুগলৰ ফাউণ্ডাৰ। ইয়াৰ অৰ্থ হ'ল যে ইউটিউবৰ সিইঅ'তকৈও এই দুজন লৰা এতিয়া বৰ্তমান বেছি ধনী। ফ্যাক্ট নম্বৰ 2, পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰাছ বিষ বা পয়জন হ'ল বটক্স। এই বটলটোৰ মাত্ৰ 4 গ্ৰাম পয়জনে 700 কোটি মানুহৰ প্ৰাণ 1 ছেকেণ্ডত শেষ কৰিব পাৰিব। সাইন্টিষ্টে এইবোৰ বস্তু বনায়নো কেলে? ফ্যাক্ট নম্বৰ 3, লাইব্ৰেৰীৰ বিষয়েতো আপোনালোকে জানেই, কিন্তু এই পৃথিৱীত এনেকুৱা কিছুমান হিউম্যান লাইব্ৰেৰীও আছে য'ত আপুনি কিতাপৰ সলনি এজন মানুহক অলপ সময়ৰ বাবে ৰেণ্টত ল'ব পাৰিব আৰু সেই মানুহজনে তেওঁৰ জীৱনত হৈ যোৱা কিছুমান ঘটনা বা কিছুমান কাহিনীবোৰ আপোনাক সেই সময়খিনিত ক'ব। ফ্যাক্ট নম্বৰ 4, স্যালাৰি শব্দটো ক'ৰ পৰা সৃষ্টি হ'ল আপোনালোকে গম পায়নে? আচলতে যেতিয়া ৰোমান এম্পায়াৰ আছিলে তেতিয়া 1 গ্ৰাম নিমখৰ মূল্য আছিলে 1 গ্ৰাম সোণৰ সমান আৰু তেতিয়া সেই সময়ৰ সৈনিকবোৰক পেমেণ্ট হিচাপে মানে তেওঁলোকৰ স্যালাৰি হিচাপে নিমখ দিয়া হৈছিল। কিন্তু এতিয়াতো মানুহক নিমখ নিদিয়ে ন, এতিয়া মানুহক কামৰ বিনিময়ততো পইচা দিয়ে, টকা পইচা দিয়ে। তো এতিয়াতো নিমখ বা সল্ট দিছে বুলি ক'ব নোৱাৰে, সেইকাৰণে সেই সল্ট শব্দটোৰ পৰা এতিয়া আহি গ'ল স্যালাৰি আৰু এনেকৈ স্যালাৰি শব্দটোৰ সৃষ্টি হ'ল। ফ্যাক্ট নম্বৰ 5, মানুহৰ আত্মাৰ ওজন 21 গ্ৰাম থাকে। এইটো কথা প্ৰুফ কৰিবলৈ গৈ ডংকান মেকডগলে বহুকেইজন মৰু অৱস্থাত থকা পেচেণ্টৰ ওজন জুখিলে আৰু সেই পেচেণ্টবোৰৰ মৰাৰ 1 ছেকেণ্ড পাছতেই সিহঁতৰ ওজন 21 গ্ৰাম কমি গৈছিল। তেওঁৰ এই এক্সপেৰিমেণ্টটো এই কথাষাৰৰ এভিডেন্স হিচাপে থাকি গ'ল যে আত্মাৰ ওজন 21 গ্ৰাম। ফ্যাক্ট নম্বৰ 6, ব্ৰেকআপৰ সময়ত আচলতে বেছি দুখ কাৰ হয়, ল'ৰাৰ নে ছোৱালীৰ? ব্ৰেকআপ একচুৱেলি ল'ৰাবোৰৰ কাৰণে বেছি পেইনফুল হয়। এটা এক্সপেৰিমেণ্ট কৰা হৈছিল য'ত বেলেগ বেলেগ দেশৰ পৰা 5700 মানুহক লোৱা হৈছিলে আৰু এই এক্সপেৰিমেণ্টটোৰ পৰা এইটো কেলকুলেশ্যন ওলাইছিল যে ছোৱালীবোৰ ব্ৰেকআপৰ কেইদিনমান পিছলৈকেহে দুখত থাকে, মেক্সিমাম এবছৰ। 80 to 85% ছোৱালীৰ ক্ষেত্ৰতেই এনেকুৱা। কিন্তু ইয়াৰ বিপৰীতে ল'ৰাবোৰৰ ক্ষেত্ৰত একেবাৰে উল্টা। ল'ৰাবোৰে ফাৰ্ষ্টত ইমান ফিল নকৰে, কিন্তু লাহে লাহে তেওঁলোক ডিপ্ৰেশ্যনত গুচি যায় আৰু বহু বছৰলৈকে তেওঁলোকৰ মনত এই দুখটো থাকি যায়। এই টপিকটোৰ ওপৰত আপোনালোকক যদি ছেপাৰেটকৈ ডিটেইলত ভিডিঅ' লাগে তেন্তে কমেণ্টত নিশ্চয় জনাওক। বন্ধুসকল, আশা কৰিছোঁ মোৰ কথাকেইটা আপোনালোকে ভালদৰে বুজি পাইছে। এনেধৰণৰ আৰু ভিডিঅ' চাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে গুড বাই।